Hello friends, welcome back to my channel. পুনৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলো। আজি মই লৈ আহিছো এটা ভেজ স্যান্ডউইচ আৰু বিশেষকৈ মই আলু দি বনাইছো এই স্যান্ডউইচটো। গতিকে বলকচোন চাও কেনেদৰে বনালো এই স্যান্ডউইচ ৰেচিপিটো। প্ৰথমতে মই আলুখিনি টুকুৰা টুকুৰকৈ কাটি বইল কৰি লৈছো আৰু বইল আলুখিনি পাৰ পিছত ভালদৰে বাকলি গুচাই ললো। এইফালে এটা পিয়াজ মিহি মিহিকৈ কাটি ললো আৰু এতিয়া বইল আলুখিনিত মই পিয়াজখিনি দি দিলো আৰু পিয়াজখিনি দিয়াৰ পিছতে ইয়াতে সোৱাদ অনুসৰি অলপমান নিমখ আৰু মিঠাতেল দিছো। আপোনালোকে অন্য মছলা ব্যৱহাৰ কৰিব পাৰে, মই কৰা নাই। অকমান কেঁচা জলকীয়া দি পেলাই ভালদৰে এইখিনি পিটিকাৰ দৰে সানি লম। নিজৰ মছলা কি ব্যৱহাৰ কৰে নিজৰ কথা। মই সিম্পলকৈ বনাইছো যিহেতু সৰু ল'ৰা-ছোৱালীও ভাল পায় এনেদৰে সিম্পলকৈ বনালে। আৰু এয়া আমাৰ আলু পিটিকাখিনি অলমোষ্ট ৰেডি হৈ গ'ল আৰু এতিয়া আনফালে মই ব্যৱহাৰ কৰিছো ব্ৰেড আৰু টমেটো কেচাপ। এতিয়া মই অকমান ৰিফাইন তেল লৈ লৈছো। প্ৰথমতে মই ব্ৰেডখনত টমেটো কেচাপ লগাই লৈছো ভালদৰে। আপোনালোকে অন্য পুদিনা চাটনি হওক বা অন্য সসো ব্যৱহাৰ কৰিব পাৰে। তাৰ পিছতে মই ইয়াতে যিখিনি আলু পিটিকা কৰি লৈছিলো সেইখিনি ধুনিয়াকৈ লগাই লৈছো আৰু লগাই হোৱাৰ পিছতে আনখনতো মই অকমান টমেটো সস লগাই পেলাই ভালদৰে ঢাকি দিম। এতিয়া আমি ব্ৰেড গেখনৰ অকমান ৰিফাইন তেল সানি লম দুয়োফালে আৰু খনাৰ পিছতে গ্ৰিলাৰত দি দিম আৰু ধুনিয়াকৈ অকমান সময়ৰ বাবে গ্ৰিল হ'বলৈ দিম। তলতো অকমান ৰিফাইন দি দিছো যাতে লাগি যায় আৰু এয়া দি দিছো ব্ৰেড গেখন আৰু এয়া ঢাকি পেলাই মই প্ৰায় 2 মিনিটৰ কাৰণে সুইচটো অন কৰি দিম। আৰু 2 মিনিট পিছত দেখিছে আমাৰ এয়া প্ৰথমখন ভেজ স্যান্ডউইচ ৰেডি হৈ গ'ল। ধুনিয়াকৈ এতিয়া মই মাজেদি ফালি দিম স্যান্ডউইচৰ নিচিনাকৈ। গতিকে আপোনালোকেও জনাবচোন এই ৰেচিপিটো চাই কেনেকুৱা পালে। যদিহে ভাল পালে নিশ্চয় ট্ৰাই কৰিব আৰু একদম একো বেলেগ মছলা ব্যৱহাৰ কৰা নাই, একদম সিম্পলকৈ বনাইছো স্যান্ডউইচটো। সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে খাব পাৰিব আৰু ভিডিঅ'বোৰ চাই ভাল পালে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ।